নমস্কাৰ মোৰ ট্ৰান্সফৰ্মাৰ সিৰিজৰ অন্য এটা ভিডিঅ' আজি মই বনাইছোঁ চাওক মই সেই ট্ৰান্সফৰ্মাৰ যোনটো আগতে আপোনালোকক মই ট্ৰান্সফৰ্মাৰ দেখাইছিলোঁ এই ট্ৰান্সফৰ্মাৰৰ ভিতৰৰ কইলটো কেনেকুৱা থাকে আৰু তাৰ কানেকশ্যন ডায়াগ্ৰামটো কেনেকুৱা হয় মই এই ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম এইটো এটা ট্ৰান্সফৰ্মাৰ কইল বেয়া হৈছে বাৰু সেই গতিকেহে উলিওৱা হ'ল আৰু আপোনালোকক দেখাবলৈ সুবিধা পালোঁ এতিয়া ইয়াৰ এইটো এই তিনিটা যে আছে আপোনালোকে দেখা পাইছে এইটো হৈছে HV সাইড এই HV সাইডটো কানেকশ্যন সদায় ডেল্টাত কৰা হয় ডেল্টা কানেক্ট এইটো আপোনালোকে দেখা পাইছে এই ফাৰ্ষ্ট কোৰ আৰু আমাৰ এই 3 নম্বৰ লাইনৰ লাষ্ট কোৰ ঠিক তেনেকৈ 3 নম্বৰ কোৰৰ ফাৰ্ষ্টটো আহিব আপোনাৰ এই 1 নম্বৰটোৰ শেষলৈ ঠিক তেনেকুৱাকৈ এইকেইটাৰো কানেকশ্যন ডেল্টা কানেকশ্যন আপোনালোকে বুজি পায় নহ'লে মই ইয়াৰ পিছৰ ভিডিঅ'ত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাৰু ইয়াৰ কানেকশ্যন ডায়াগ্ৰামটো খালি প্ৰথমতে কানেকশ্যনটো কেনেকুৱা ধৰণৰ থাকে আপোনালোকে চাই লওক আৰু এতিয়া ইয়াৰ ভিতৰত এইকেইটা যে দেখা পাইছে এইকেইটা HV কইল আৰু ইয়াৰ ভিতৰত যোনটো থাকে LT কইলটো বৰ্তমান মই দেখাব নোৱাৰিম ইয়াক কোৰটো সম্পূৰ্ণকৈ খুলিলে আপোনালোকে দেখা পাব এতিয়া চাওক এইটো হৈ গ'ল এইটো LV সাইড এই LV সাইডত 4টা থাকে ইয়াৰ কানেকশ্যনটো ষ্টাৰ কানেক্ট হয় এই এটা দুটা 3টা ফেজ এই 3টাৰ পৰাই প্ৰত্যেকটো কইলৰে এডাল আহি য'ত জইন হৈছে তাৰ পৰা এইটো নিউট্ৰেল পইণ্ট এইটো দেখা পাইছে নিউট্ৰেল পইণ্ট আৰু ইয়াৰ এইখিনি লেমিনেটেড কোৰ আচ্ছা ঠিক আছে বাৰু আজিৰ কাৰণে ইমানখিনিয়ে ইয়াৰ পিছৰ ভিডিঅ'ত মই আপোনালোকক কানেকশ্যনখিনি ড্ৰয়িং আকাৰে আপোনালোকক দেখাম ধন্যবাদ